হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত আকৌ ভ্লগ এটা লৈ আহিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব চাই। তো 2024 বছৰটো যাবৰে হ'ল আৰু আমি হঠাৎ ডিচিশ্যন এটা ল'লোঁ, ওচৰতে লখিমপুৰ পুখুৰীৰ পাৰত পিকনিক এটা খাওঁ। তো আমি মানে আমাৰ চুবুৰীটোত 4টা নতুন কাপলছ তেনেকৈ ওলাইছোঁ। তো এইফালে আমাৰ বৌ আহিল, একদম আমি দুটা ৰেডি হৈ ল'লোঁ আৰু ভাল পাব আপোনালোকে চাই। আকৌ পাৰিলে ভ্লগ ষ্টাৰ্ট কৰিম বাৰু। তো ইফালে এয়া মোৰ মানুহজন ৰেডি হৈ লৈছে। কেনেকুৱা আজি এক্সাইটমেণ্ট বিয়াৰ পিছত বাছখন আহি পালে। এইখন আমাৰ বাছ। নিজৰ বাছ। তো আমি একদম বজাৰ চজাৰ কৰি মেলি ৰেডি হৈ ল'লোঁ আৰু এতিয়া গৈ আছোঁ। আৰু ইফালে এয়া আৰু ইফালে আছে কুইন নতুনকৈ বিয়া হ'ল দেই। আমাৰ আমি বহুতৰ ঘৰত আহি ল'লোঁ আৰু ইয়াতে এতিয়া আমি ড্ৰেছটো চেঞ্জ কৰিম। একদম মানুহ মানে পুৰা এক্সাইটেড হৈ আছে নিজৰ ঘৰ পালা এইটো। আৰু সূতা হৈ আছে একদম কুৰ্তা পেণ্ট পিন্ধা বোৰ। একদম চেঞ্জ কৰি ল'লোঁ কমফৰ্টেবল হ'বৰ কাৰণে। এয়া আমাৰ সমৰ দা নতুন জোৱাই, নতুনকৈ বিয়া পাতিছে। আৰু ইফালে মোৰ মিষ্টাৰ। কিবা ক'বা? ন' কমেণ্ট। আমি বহুতৰ ঘৰৰ পিছফালে আহি মানে একদম ধুনীয়া নেচাৰৰ হেৰিটো চাই আছোঁ। তাৰমানে ৰাজাই নতুনকৈ কণী পাৰিছে, পোৱালি হৈছে। গাইছ, আমি ফাইনেলি পিকনিক স্পট পালোঁ আহি। আৰু আজি ইমান মানুহ হৈছে মানে একদম ক'তো হেৰি কৰিবলৈ ঠাই নাই। তো আহি প্ৰথমতে এইখিনি জেগাত কিবা এটা পাইছোঁ আৰু এয়া আমি চক্কা খুন্দি আছোঁ। তাকেতো এইযোৰা আমাৰ নতুন দৰা কইনা। কথা একে নহয় এওঁলোকৰ। এখন খাৱনি লগা আছিলা গাইজ। তাৰমানে কৈ আছে কি বৌয়ে হেনো একো কাম নকৰা বুলি ক'ব আৰু সেইকাৰণে স্ক্ৰীনখন ধৰি কাম কৰা প্ৰুফ দিব গৈছে। এয়া বদমাছ। আৰু দাদা আৰু বৌয়ে দুয়োটাই স্ক্ৰীনটো নিছে। এইফালে তো ইফালে আমি ৰন্ধা বঢ়া একদম ষ্টাৰ্ট কৰি দিলোঁ আৰু এয়া বহুতে কৰি আছে। আমাৰ এৱাজি পুৰা কাম কৰি আছে দেই। ব্ৰেকফাষ্ট হৈ আছে তাৰমানে এতিয়া। ভাত নোখোৱাকৈ আহিলোঁ মানে টাইম নাপালোঁ ভাত খাবৰ কাৰণে। আৰু ইয়াতে সেই ব্ৰেকফাষ্টটো কৰি ল'লোঁ। বাকী আপডেটবিলাক দি আছোঁ না। এয়া আমাৰ হৰে কৃষ্ণ দা একদম মাংস বনোৱা লাগি গৈছে। হৰে কৃষ্ণ দা কিবা এটা কৈ দি এইফালে। ইফালে আমাৰ দাদা। এয়া দাদা কিবা এটা কমেণ্ট। এইফালে আমাৰ বৌ কেনে? এইজনী আমাৰ দীপশিখা কিবা এটা কোৱা। কেনেকুৱা লাগিছে আহিটো কোৱা? দীপশিখা দীপশিখা কি কয়? দীপশিখা একদম আপাৰ আছামৰ হয়, চৰাইদেউৰ। গতিকে তাই আমাৰ ভাষাবিলাক ইমান পটককৈ মানে বুজি নাপায়, অলপ প্ৰব্লেম হয়। আৰু এই আমাৰ কুইনে একদম খুন্দি আছে পুৰা। একদম মই এতিয়া আৰামত বহি লৈছোঁ এনেকৈ। বেলেগে কাম কৰি আছে আৰু মই চাই আছোঁ। আমি খাবলৈ বহিলোঁ আৰু এইফালে এয়া নিশা আমাৰ মণিবৌৰ ভণ্টি।
চাই বহুত লাজ কৰে তো আমি খাই লওঁ গাইজ এতিয়া ৰাতি 6টা বাজি গ'ল আমাৰ মানে মোৰ হাজবেণ্ডে তাৰ মানে হেৰি কৰি দিছে কেমেৰা মাৰি দিছে আন্ধাৰ হোৱাৰ কাৰণে লাইট মাৰি একদম নোহোৱা গৈছে তো বহুত বেছি ভাল লাগিল আৰু সকলোৱে আহি ইমান ধুনীয়াকৈ এনজয় কৰিলোঁ মানে বহুতে বেছি ভাল লাগিলে আৰু এইখিনিতে এটা কথা কওঁ মই লখিমপুৰ পুখুৰীটোৰ বিষয়ে আজি বহুত ডিটেইলছ দিয়া নাই কাৰণ মই অলৰেডি আগতে লখিমপুৰ পুখুৰী মাটিকালি বা ইয়াৰ যি মহত্ব তাৰ বিষয়ে অলৰেডি ভিডিঅ' বনাইছোঁ আপোনালোকে মোৰ ইউটিউবত গৈ চাব আৰু কিবা জানিব থাকিলে লখিমপুৰ বিষয়ে লোকেল মানুহ আছে আমাৰ কণ্টেক্ট কৰিব নেকি তো ভিডিঅ'টো এনেকৈ আজি সামৰণি মাৰিলোঁ আৰু আপোনালোকে যদি মোৰ ইউটিউব চেনেলত চাই আছে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে মোৰ ফেচবুক পেজটি ফ'ল' কৰিব আৰু মই ভাবিছোঁ আমি দুয়োটাই আলোচনা কৰিছোঁ যে বড়ো এটা ইউটিউব চেনেল খুলিম আৰু আপোনালোকে তেওঁকো ধুনীয়াকৈ মৰম কৰিব আদৰি ল'ব ছাপোৰ্ট কৰিব তো বাই বাই